क'क्राझार जिल्लानि सिङाव थानाय परबसरानि देबिटला कलागुरु विष्णु प्रसाद राभा नब्लाङाव दिनै राभा बासानि जोनोम सान फालिदों। मख'नो गोनांदि क'क्राझार जिल्लानि खाक्सा जायगायाव थांनाय 1973 मायथाइनि 8 एप्रिलाव जोनोम मोन्दोंमोन। दिनै 8 एप्रिलखौ लोब्बा लाखिनानै राभा साहित्य सानखौ गासैबो मान होनानै फिरफिला बिरहोयो। राभा साहित्य सभानि आफादगिरि अमर सिंह कच बिथाङा फिरफिलाखौ बिरहोखांनायनि उनाव खौरांगिरिनि गेजेरजों मा फोरमायदों फै आबुं बाथ्राखौ मिथिना लानि। बेबाक राभाकरो रांरुंचुम अर्थात पदौ राभा साहित्य सभा जन्मदिনৰ प्रतिष्ठा दिवसৰ पालन 8 एप्रिल এইটো হ'ল ৰাভা সাহিত্য সভাৰ জন্মদিন। এইটোকে আমি পালন কৰি আছোঁ আৰু আমি 50 বছৰীয়া সোণালী জয়ন্তী একেলগে এই বছৰ আমি পালি থাকিম। এটা বছৰ সম্পূৰ্ণ এটা বছৰ সোণালী জয়ন্তী বৰ্ষ হিচাপে পালন কৰিছোঁ। স্যাৰ কিমান চনত স্থাপিত হৈছে এইটো ভাষাটো? এইটো 1973 চনৰ 8 এপ্ৰিল তাৰিখে ইয়াৰ জন্ম হৈছিলে। ক'ত হৈছিলে ছাৰ? এইটো ঘাকসাত হৈছিলে, কোকৰাঝাৰ জিলাৰ ভূটান পশ্চিমবংগ আৰু অসমৰ বৰ্ডাৰ এখন ঠাই শংকশ নদীৰ পাৰত নদীৰ পাৰতে এখন গাঁও আছে, ৰাভা গাঁও, ঘাকসা গাঁও, তাতে জন্ম হয়েছে। তো তিনি যে প্রোগ্রাম সেইটা 50 বছরের কত গোল্ডেন জুবলি সেলিব্রেশন তো এবার কুশিনি দিনই হয়ে নাং সেন্ট্রাল কমিটিতে হয়ে মান বিগিন না আপরো ব্রাক না পা নিংটো খুশিয়েন, নিংটো বহুত খুশি আর আটা আটা মরদবান নিশ্চয় খুশি যে নাগিনি কচদত এটা রাবাদত এটা বেবাকন আমি কেরওয়াইটি লেখা পড়াই মাসনা আসাম গভর্নমেন্ট বান সেন্ট্রাল গভর্নমেন্ট বান নাঙা লাউতনা সব জায়গায় নতুন এডুকেশন পলিসি মতে প্রধান অতলতনি মতে এপিনে কেরওয়াই এপিনে রাভা ভাষাওয়াই ফরাইমাসনা গনান খুব খুশি আর উসন বন্দংচা নাঙি সাহিত্য সভা রাভা সাহিত্য সভা তিন এপান্ডু সফৈও যে সোনালী জয়ন্তী সনা सान পালাই গানা দশা পর্যায়ে সফৈও আর যেনেকি উন্নয়ন বেপাংশ সাইনিকা বিকাশ বেপাংশ সাইনিকা রাভাকো রাंजुंचुम ঠিক হিসাবে সাহিত্য দিক দিয়ে আর কি প্রত্যেকটা আগায়ও অঙ্গমণি খুশি বেবাকন। আচ্ছা স্যার টিনিং যে নাং রাভা হাসং যে টিনিং শিক্ষিত দলনি গস ডিমান্ড গস্তা ও বেপকাই লাগা আগে শিক্ষিত দল তো তি লাগে কোনো গুনা তো যে ডিমান্ড গাছেটা ডিমান্ড তো গাছায়ান গাছাইনি গিনান কিন্তু সরকার ইতিমধ্যে বহুত ক্রুব্রাক কানামান যে নি কমিটি গঠন গাছাইলাও গতিকে অনেক রিপোর্ট মাস্টার নি ফাইনাল গাছাইলাওয়া নি বিশাতলাওয়া নি ননগমে শিক্ষিত দল লাউঙ্গম ব্যবস্থা গাছাইয়া ইগনে ক্রুলাও তন কিন্তু প্রকৃতপক্ষে উদো খন্তক বাকমান ব্রাং মানচা কারণ যতদিন পর্যন্ত অর্ডার সাইচা ততক্ষণ পর্যন্ত আর শিক্ষিত সাইও বাকমান তো ব্রাং মানচা তো উনান গমতি দেব হিসাবে পাংটা আর আজি আমাৰ ৰাভাসকলৰ পবিত্ৰ দিন। ৰাভাসকলৰ হৃদপিণ্ড স্বৰূপ নিখিল ৰাভা সাহিত্য সভা বেবাক ৰাভা কমৰা অঞ্চলৰ আজি জন্মদিন 8 এপ্ৰিল 1973 চনত বেবাক ৰাভা কমৰা অঞ্চলৰ জন্ম হৈছিল খাকসাত, কোকৰাঝাৰ জিলাৰ খাকসা এই গাঁৱত জন্ম হৈছিল আৰু সেই তেতিয়াৰে পৰা ৰাভাসকলে জন্মদিনৰ পৰা প্ৰত্যেক বছৰে 8 এপ্ৰিলটো এক পবিত্ৰ দিন হিচাপে জনম সান্থাৰ পালন কৰি আহিছে। আজিও পৰ্বতজোৰা শাখা ৰাভা সাহিত্য সভাৰ উদ্যোগত আমি ইয়াত পালন কৰিছোঁ আৰু ইয়াৰ আগতে আমাৰ লোহাৰঘাটত কামৰূপ জিলা ৰাভা সাহিত্য সভাৰ উদ্যোগত আৰু বৰদুৱাৰ ভোলাগাঁও ৰাভা সাহিত্য সভাৰ সহযোগত 22 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈকে আমাৰ জনম সান্থাৰ বছৰ তাৰমানে সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ লগতে 36 সংখ্যক অধিবেশন আমি উদযাপন কৰিছোঁ। তো স্যার শোনার মতে আপনার রাভা হাসঙর 6 শিডিউল ডিমান্ড চলি আছে তো এই বিষয়ে আপনি কি কবা? 6 শিডিউল ডিমান্ডটো আমাৰ দীৰ্ঘদিনীয়া ৰাভাসকলৰ দাবী, ই আমাৰ গণতান্ত্ৰিক দাবী, আমাৰ গণতান্ত্ৰিক অধিকাৰ, আমাৰ মাটি, আমাৰ ঘৰ, আমাৰ জাতি, আমাৰ ভাষা, আমাৰ কৃষ্টি আমি সংৰক্ষিত হোৱাটো বিচাৰিছোঁ। তাৰ কাৰণে এই সংগ্ৰাম এইটো আজিৰ সংগ্ৰাম নহয়, বহু দীঘলীয়া সংগ্ৰাম হয় আৰু এই সংগ্ৰাম সরকারে আহিছে আৰু গৈছে, কোনো সরকারে মানি লোৱা নাই, যাৰ কাৰণে আজি আকৌ পুনৰ সংগ্ৰাম চলিছে ৰাভা হাছং এলেকাত। অকল ৰাভা হাছঙৰ কাৰণে নহয়, ৰাভা হাছঙত
ৰাভা হাছংখনক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিব লাগে। তাৰ সমান্তৰালভাৱে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ বাহিৰত থকা ৰাভাসকলৰ কাৰণে ৰাভা উন্নয়ন পৰিষদ গঠন কৰাৰ দাবী বৰ্তমান তোলা হৈছে। তাৰ সংগ্ৰাম চলি আছে আৰু এইটো আমাৰ অধিকাৰ, এটা অধিকাৰৰ সংগ্ৰাম, অন্যথা আমাৰ জাতি মাটি ভেটি হেৰাই যাব। আৰু ইয়াত আমি পূৰ্ণ সমৰ্থন কৰিছোঁ, ৰাভা সাহিত্যক পূৰ্ণ অংশগ্ৰহণ কৰিছোঁ, সহযোগিতা কৰিছোঁ। এই সংগ্ৰামত আমি জঁপিয়াই পৰিছোঁ। কাৰণটো হ'ল এইটোৱে যে ভাষা সাহিত্য জীয়াই থাকিব, ভাষা সাহিত্য জীয়াই থাকিব তেতিয়া যেতিয়া জাতি মাটি ভেটি জীয়াই থাকিব। সেইকাৰণে আমি এই সংগ্ৰামত আমি অংশগ্ৰহণ কৰিছোঁ আৰু আমি বিচাৰিছোঁ আমাৰ ভাষা যদি জীয়াই থাকিবলৈ হয়, আমাৰ সংস্কৃতি যদি জীয়াই থাকিবলৈ হয়, আমাৰ নিজৰ পৰিচয় যদি জীয়াই থাকিবলৈ হয়, আমাৰ অধিকাৰত যদি আমি থাকিব লগা হয়, তেতিয়াহ'লে আমাক নিৰাপত্তা লাগে, সংৰক্ষিত লাগে। তাৰ কাৰণেই ৰাভা হাছংখনক 6ষ্ঠ অনুচ্ছেদৰ অন্তৰ্ভুক্তি আমি বিচাৰিছোঁ আৰু ৰাভা হাছঙৰ বাহিৰত থকা ৰাভাসকলৰ কাৰণে ৰাভা ডেভেলপমেণ্ট কাউন্সিল আমি বিচাৰিছোঁ। ৰাইজক মেছেজ দিম, এই সময়ত আমি বিভেদকামী নীতিৰ আদৰ্শত আমি চলিব নালাগে। আমি নিজৰ জাতিৰ কথা চিন্তা কৰিব লাগে। যোনে য'ত নাথাকক কিয়, যোনে যি দল কৰক বা নকৰক কিয়, কোনোবাই বিজেপি কৰিছে, কোনোবাই এজেপি কৰিছে, কোনোবাই আপোনাৰ কি কয় কংগ্ৰেছ কৰিছে, আমাৰ তাত ক'ব লগা নাই, কৰক। আমাৰ গণতান্ত্ৰিক অধিকাৰ, আমাৰ মৌলিক অধিকাৰ, আমাৰ বাক স্বাধীনতা আছে, তাত বাধা নাই। কিন্তু এটাই আমাৰ আহ্বান থাকিব, আমাৰ ৰাভা জাতিৰ সংকটৰ সময়ত বৰ্তমান যি সংগ্ৰাম চলিছে ৰাভা জাতিৰ কাৰণে, জীৱন সম্পত্তিৰ অধিকাৰৰ কাৰণে যি সংগ্ৰাম চলিছে, তাত সকলোৱে ঐক্যতাৰে আগবাঢ়ি আহক, তাকেই আহ্বান জনাইছোঁ। আচ্ছা স্যার, তো সরকারে রেসপন্স না দিলে আপনারা কি ব্যবস্থা নেব? চৰকাৰে ৰেছপন্স নিদিলে ইয়াৰতো যথাবিহিত চাওক, ৰাইজে ৰজা বুলি এটা কথা আছে। ৰজা ঘূৰিয়াটো ৰজা এনে হোৱা নাই, ৰাইজে এইটো পাতে। তাৰ কাৰণে নিশ্চয় বিকল্প চিন্তা থাকিব, ৰাভাসকলেও তেনেধৰণৰ বিকল্প নিশ্চয় চিন্তা থাকিব। কাৰণ যি দাবী আমাৰ এইটো গণতান্ত্ৰিক দাবী, আমি কাৰোৰ পৰা আমি বেলেগৰ অধিকাৰ আমি কাঢ়ি আনিব কোনে আমি খোজা নাই। বেলেগৰ অধিকাৰ কাঢ়ি পেলাই আমাক দিয়ক আমি সেইটো কোৱা নাই। এইটো আমাৰ গণতান্ত্ৰিক অধিকাৰ হয়, ভূমিপুত্ৰ হিচাপে আমাৰ জনস্বাৰ্থ অধিকাৰ হয়। এই দাবী আমাৰ প্ৰাপ্য দাবী। গতিকে এই দাবী যদি চৰকাৰে মানি নলয়, নিশ্চয়কৈ ইয়াৰ প্ৰত্যুত্তৰ সমাগত দিনত নিশ্চয়কৈ চৰকাৰে ভোগ কৰিব লাগিব। আপোনাৰ পৰিচয়? মোৰ পৰিচয়, মই নিখিল ৰাভা সাহিত্য সভাৰ প্ৰধান সম্পাদক। আচ্ছা ছাৰ, বাছাটো এতিয়ালৈকে বাছাটো যেতিয়া স্থপতি দিৱস পালন কৰি আছে, বাছাটো কিমান লোকে আগবাঢ়িছে এতিয়া? আমাৰ ভাষাটো চাওক, আমাৰ ভাষাটো ক'বলৈ গ'লে সেইটো এক সমস্যা। এই যে আমাৰ যিটো সংগ্ৰাম চলিছে, এই সংগ্ৰামৰ আৰু এটা ধাৰা। নিখিল ৰাভা জন্ম হৈছে 1973 চনৰ 8 এপ্ৰিল তাৰিখে। সেই তেতিয়াৰ পৰাই ৰাভা ভাষাৰ মাধ্যম হ'ব লাগে বুলি দাবী তোলা হৈছে। আৰু সেই তেতিয়াৰ পৰা আজিৰ তাৰিখত আমি দাবী তুলিছোঁ যে ৰাভা ভাষাৰ মাধ্যম লাগে। মাধ্যম উইদাউট মাধ্যম ভাষাটো জীয়াই নাথাকিব। 1988 চনৰ 19 মাৰ্চ তাৰিখে আমাৰ ৰাভা ভাষা প্ৰৱৰ্তন কৰা হ'ল। 70টা স্কুলত তেতিয়া অবিভক্ত গোৱালপাৰা জিলা, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী জিলাৰ 70জন শিক্ষকক নিযুক্তি দি 70খন প্ৰাথমিক বিদ্যালয় ৰাভা উদ্যোগিত 100% থকা ৰাভা ছাত্ৰ ছাত্ৰী থকা স্কুলত, বিদ্যালয়ত 70খন বিদ্যালয়ত 70জন শিক্ষক নিযুক্তিৰে ৰাভা ভাষা প্ৰৱৰ্তন কৰা হ'ল। কোন চৰকাৰ? এইটো আছিল এজেপি চৰকাৰ। এজেপি চৰকাৰ আছিল তেতিয়া সেই চৰকাৰে যেতিয়া আমাৰ ৰাভা ভাষাটো প্ৰৱৰ্তন কৰি তেতিয়া প্ৰতিশ্ৰুতি দিছিল। প্ৰতিশ্ৰুতিত ঘোষণা আছে, আমাৰ প্ৰতিশ্ৰুতি পত্ৰ আমাৰ হাতত আছে। তাত কোৱা হৈছিল যে 3 বছৰ পৰীক্ষামূলক হিচাপে চোৱা হ'ব। বিভেদকামী নীতিৰ আদৰ্শত আমি চলিব নালাগে। আমি নিজৰ জাতিৰ কথা চিন্তা কৰিব লাগে। যোনে য'ত নাথাকক কিয়, যোনে যি দল কৰক বা নকৰক কিয়, কোনোবাই বিজেপি কৰিছে, কোনোবাই এজেপি কৰিছে, কোনোবাই আপোনাৰ কি কয় কংগ্ৰেছ কৰিছে, আমাৰ তাত ক'ব লগা নাই, কৰক। আমাৰ গণতান্ত্ৰিক অধিকাৰ, আমাৰ মৌলিক অধিকাৰ, আমাৰ বাক স্বাধীনতা আছে, তাত বাধা নাই। কিন্তু এটাই আমাৰ আহ্বান থাকিব, আমাৰ ৰাভা জাতিৰ সংকটৰ সময়ত বৰ্তমান যি সংগ্ৰাম চলিছে ৰাভা জাতিৰ কাৰণে, জীৱন সম্পত্তিৰ অধিকাৰৰ কাৰণে যি সংগ্ৰাম চলিছে, তাত সকলোৱে ঐক্যতাৰে আগবাঢ়ি আহক, তাকেই আহ্বান জনাইছোঁ। আচ্ছা স্যার, তো সরকারে রেসপন্স না দিলে আপনারা কি ব্যবস্থা নেব? চৰকাৰে ৰেছপন্স নিদিলে ইয়াৰতো যথাবিহিত চাওক, ৰাইজে ৰজা বুলি এটা কথা আছে। ৰজা ঘূৰিয়াটো ৰজা এনে হোৱা নাই, ৰাইজে এইটো পাতে। তাৰ কাৰণে নিশ্চয় বিকল্প চিন্তা থাকিব, ৰাভাসকলেও তেনেধৰণৰ বিকল্প নিশ্চয় চিন্তা থাকিব। কাৰণ যি দাবী আমাৰ এইটো গণতান্ত্ৰিক দাবী, আমি কাৰোৰ পৰা আমি
বেলেগৰ অধিকাৰ আমি কাঢ়ি আনিব কোনে আমি খোজা নাই বেলেগৰ অধিকাৰ কাঢ়ি পেলাই আমাক দিয়ক আমি সেইটো কোৱা নাই এইটো আমাৰ গণতান্ত্ৰিক অধিকাৰ হয় ভূমিপুত্ৰ হিচাপে আমাৰ জনস্বাৰ্থ অধিকাৰ হয় এই দাবী আমাৰ প্ৰাপ্য দাবী গতিকে এই দাবী যদি চৰকাৰে মানি নলয় নিশ্চয়কৈ ইয়াৰ প্ৰত্যুত্তৰ সমাগত দিনত নিশ্চয়কৈ চৰকাৰে ভোগ কৰিব লাগিব আপোনাৰ পৰিচয় মোৰ পৰিচয় মই নিখিল ৰাভা সাহিত্য সভাৰ প্ৰধান সম্পাদক আচ্ছা স্যার বাসাটো এতিয়ালৈকে বাসাটো যেতিয়া ষ্টপেজ দিৱস পালন কৰি আছে বাসাটো কিমান লোকে আগবাঢ়িছে এতিয়া আমাৰ ভাষাটো চাওক আমাৰ ভাষাটো ক'বলৈ গ'লে সেইটো এক সমস্যা এই যে আমাৰ যিটো সংগ্ৰাম চলিছে এই সংগ্ৰামৰ আৰু এটা ধাৰা নিখিল ৰাভা জন্ম হৈছে 1973 চনৰ 8 এপ্ৰিল তাৰিখে সেই তেতিয়াৰ পৰা ৰাভা ভাষাৰ মাধ্যম হ'ব লাগে বুলি দাবী তোলা হৈছে আৰু সেই তেতিয়াৰ পৰা আজিৰ তাৰিখত আমি দাবী তুলিছোঁ যে ৰাভা ভাষাৰ মাধ্যম লাগে মাধ্যম উইদাউট মাধ্যম ভাষাটো জীয়াই নাথাকিব 1988 চনৰ 19 মাৰ্চ তাৰিখে আমাৰ ৰাভা ভাষা প্ৰৱৰ্তন কৰা হ'ল 70টা স্কুলত তেতিয়া অবিভক্ত গোৱালপাৰা কোকৰাঝাৰ ধুবুৰী জিলাৰ 70জন শিক্ষকক নিযুক্তি দি 70খন প্ৰাথমিক বিদ্যালয় ৰাভা উদ্যোগিত 100% থকা ৰাভা ছাত্ৰ ছাত্ৰী থকা স্কুলত বিদ্যালয়ত 70খন বিদ্যালয়ত 70জন শিক্ষক নিযুক্তিৰে ৰাভা ভাষা প্ৰৱৰ্তন কৰা হ'ল কোন চৰকাৰ এইটো আছিল এজিপি চৰকাৰ আছিল তেতিয়া সেই চৰকাৰে যেতিয়া আমাৰ ৰাভা ভাষাটো প্ৰৱৰ্তন কৰি তেতিয়া প্ৰতিশ্ৰুতি দিছিল প্ৰতিশ্ৰুতিত ঘোষণা আছে 3 বছৰ 1988 চনৰ পৰা আপোনালোকে হিচাপ কৰক আজি কিমান বছৰ হ'ল 2023 আজি 35 বছৰ পাৰ হ'ল কিন্তু আমাৰ ৰাভা ভাষাটো মাধ্যম নহয় ঠিক তেনেকৈ আমি অৱহেলিত হৈ আছোঁ আৰু সেইকাৰণে আমি বিচাৰিছোঁ ৰাভা ভাষাৰ মাধ্যম আমাৰ ভাষাটো জীয়াই থাকিবলৈ হ'লে আমাক মাধ্যম দৰকাৰ আছে আমি ৰাভা ভাষী হয় চিং ৰাভা কথা পেকে ববে চিমি ৰাভা খুৰাং তোৱা চিঙি ৰাভা খুৰাং আয়ানে খুৰাং ৰাং কাৰাংনি পৰা বুঢ়াই ৰিবিকাই চিঙি কাই খুৰাং সৰ্গৰ পৰা নিগৰি অহা আমাৰ ভাষা আমাৰ আইৰ ভাষা আমি জীয়াই ৰাখিব লাগিব আৰু এই জীয়াই ৰাখিবলৈ হ'লে চৰকাৰে ৰজাঘৰি আহিছে এই কথা চিন্তা কৰিব লাগিব তেওঁলোকে আমাক মাধ্যম দিব লাগিব মাধ্যম অবিহনে আমাৰ ভাষাটো জীয়াই নাথাকিব চাওক এতিয়া আপোনালোক সকলোৱে গম পায় ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আহিছে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীদেৱে ইমান সুন্দৰ আঁচনি আনিছে ভাৰতবৰ্ষত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীসকলৰ সৰু সৰু জাতি জনগোষ্ঠীৰ ভাষাসমূহ জীয়াই ৰখাৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আনিছে আৰু সেই আধাৰত আমি ৰাভা ভাষাটোও মাধ্যম পাবলৈ এতিয়া গৈ আছে কিন্তু এই মাধ্যম কৰাৰ ক্ষেত্ৰতে চৰকাৰে কিছু হেমাহি কৰা পৰিলক্ষিত হৈছে তথাপিও আমি চৰকাৰক ধন্যবাদ দিছোঁ কিয়নো ইতিমধ্যে চৰকাৰে মানে ক্লাছ 1 আৰু 2 অংকনাবাদে ইতিমধ্যে প্ৰিপাৰেশ্যন হ'ল ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত 2023 এই শিক্ষাবৰ্ষৰ পৰাই ৰাভা ভাষাৰ মাধ্যম আৰম্ভ হ'বলৈ গৈ আছে তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ সমান্তৰালভাৱে তৃতীয় চতুৰ্থ পঞ্চম এই তিনিটা শ্ৰেণীও যাতে অতি সোনকালে যাতে মাধ্যম কৰাৰ ব্যৱস্থা কৰে তাৰ কাৰণে চৰকাৰৰ ওচৰত আমাৰ আহ্বান থাকিব অনুৰোধ থাকিব गोजोनथाव खौरां बङाइगाव मेरिडियान किया मटर श'रुमा नोंथांनो लाबोदों गोदान अफार मेरिडियान किया मटर श'रुमाव नोंथाङा खम बेसेनावनो किया कम्पानिनि गुबुन गुबुन मडेलनि गोदान गारिखौ लानो हागोन बेनि अनगायैबो मिथिनो गोनां बाथ्राया बेनोदि किया कम्पानिनि 2022 मडेलनि गारिखौ गासै 40,000 रां रेहायाव मोननो हागोन बेजों लोगोसेनो बे श'रुमाव जेखिजाया कम्पानिनि गोजाम गारिखौ सोलाय सोल' खालामनोबो हागोन दासान्दि बे अफारा सोलिगासिनो दं मेरिडियान किया मटर श'रुमा सा बङाइगाव साफागुरि रड आगराला देहा फाहामसालिनि साखाथियाव थानाय महामाया हटेलनि अपोजिट साइडआव दं बे अफारखौ मोनफुंनो थाखाय नोंथाङा अनलाइनबो बुकिं खालामहरनो हागोन लोगोसेनो गोबां मिथिनो थाखाय थोंजोङै 7099003414 नङाब्ला 8822790662 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन आरो बङाइगाव मेरिडियान किया मटर श'रुमाव थांनानैबो नायनो हागोन